আছে আশা কৰিছোঁ বহুত ভালে আছে মই অনিক আপোনালোকে দেখি আছে অনিক ব্লগছ গুড মৰ্ণিং গাইজ মানে আজি যাম বুলি ভাবিছে মৰ্ণিং ৱাক কৰিব তো আৰু এজনক লৈ যাম মোৰ লগত তো এই মোৰ লগৰজন মানে তাক লৈ যাম আৰু বৰ্তমান বাজিল গাইজ মানে 5টা বজা নাই গাইজ 4:40 বাজে তো বৰ্তমান মই উঠি মুখটো অলপ মানে ফ্ৰেছ হৈ ল'লোঁ তো তাক লৈ এতিয়া মৰ্ণিং ৱাক কৰিব যাম তো ভিডিঅ'টো আপোনালোকে চাই থাকিব বৰ্তমান টিলাপাৰাৰ ওচৰত আহিছোঁ আৰু এইফালে যাই আছোঁ এইফালেদি ওলাই আহিম গাইজ কোনফালেদি যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব তো বৰ্তমান গাইজ বতৰটো বহুত ভাল আৰু বতাহটো গাইজ গাত লাগাইলে বহুত ভাল লাগে এনেকুৱা টাইমত তো যাই আছোঁ একদম মানুহ কম গাইজ এইখিনি টাইমত বৰ্তমান 5:10 বোধহয় বাজে তো যাই আছোঁ চাই থাকিব আৰু গাইজ বৰ্তমান মই আছোঁ মানে আমাৰ গোৱালপাৰাৰ বৰপুখুৰী পাৰ্কত আৰু ৰাতিপুৱাই কেনেকুৱা লাগে গাইজ আপোনালোকে চাওক আৰু বৰ্তমান এই ঝুলনাত মই বহি আছোঁ আৰু মানে গাইজ মানুহ একেবাৰে কম আৰু বৰ্তমান মানে একদম বতাহটো ধুনীয়া চাওক গাইজ মই বৰ্তমান বৰপুখুৰীতে আছোঁ আৰু এইফালে কেইটামান কুকুৰ আছে ভুকি আছে গাইজ চাওক বৰপুখুৰী পাৰৰ ভিতৰত আহিছোঁ আৰু এনে মানে একদম ৰাতিপুৱাই একদম ভাল লাগে গাইজ সেইকাৰণে মই ওলাইছোঁ আজি আৰু এইফালে চাওক গাইজ পুৱাই আহিছোঁ কেনে লাগে গাইজ এটা মানুহ নাই মানুহ মানে আছে যদিও কম ঠাণ্ডা লাগি আছে গাইজ অলপ বতাহ ভাল লাগে কিন্তু গাইজ আৰু এইফালে কুকুৰবিলাক এটা বাহিৰত আৰু এইটো এটা ঘৰৰ ভিতৰত তামাম ভুকি আছিল আৰু গাইজ আহোঁতে বৰ্তমান আছোঁ মই ৰাস মন্দিৰৰ ওচৰত এইটো ৰাস মন্দিৰ চাইছে আপোনালোকে আৰু মই আছোঁ ৰাস মন্দিৰৰ ওচৰত তো এইফালেদি যাই মানে সেই নদীৰ পাৰৰ এইফালেদি ওলাম ভিডিঅ'টো চাই থাকিব পাৰটোলি এইফালেদি সোমাই আহিলোঁ গাইজ আৰু মানে এইফালেদি যাই আছোঁ তো এনেকুৱা টাইমত বতৰটো বহুত ভাল আৰু মানে অকণমান সূৰ্য উঠি গ'ল তো মই যেতিয়া ওলাইছিলোঁ তেতিয়া 5টা বজা নাছিল কিন্তু বৰ্তমান 4-5টা বাজি আহিল তো সেইকাৰণে সূৰ্য উঠি গৈছে চাইছে আপোনালোকে এই চাওক মই একদম মানে পাহাৰতলিৰ ফালে আছোঁ একদম এইটো সূৰ্য তো সেইকাৰণে বেছি গৰম লাগি আছে তো যাই আছোঁ বলক আৰু এনেকুৱা টাইমত নেচাৰটো চাওক গাইজ তো নদীৰ পাৰৰ ওচৰত আহি গ'লোঁ গেছ চাইছে আপোনালোকে সেইফালে নদীৰ পাৰ সেইফালে যাম আৰু এই পাহাৰতলিৰ বৰপুখুৰী এইফালেদি সোমাই পাহাৰতলি দি আহি আৰু নদীৰ পাৰত দি আহিলোঁ আৰু কৈছে এই জাহাজটো যে চাইছে এইটো মানে বহুত দিনৰ পৰা ইয়াতে পৰি আছে সেইটো আজিৰ নহয় গাইজ বহুত দিনৰ হয় গাইজ এইটো বহুত দিন ধৰি ইয়াতে পৰি আছে গাইজ এইটোৱে নদীৰ পাৰটো চাইছে আপোনালোকে তাতে এটা চেলো আছে আৰু ৰ'দ চাওক গাইজ কিমান ৰ'দ উঠিছে বৰ্তমান 6টা বাজি পাৰ হ'ল 6:10 হ'ব তো গাইজ নদীৰ পাৰ এইফালেদি যাই মানে এইফালে নৰসিংবাৰীদি ওলালোঁ মানে এইফালেদি ঘূৰি আহিলোঁ তো এতিয়া আকৌ মানে যোন ঠাইৰ পৰা মানে মই ওলাইছিলোঁ সেই ঠাইতে যাই আছোঁ ঘূৰিলোঁ কমপ্লিট গাইজ এনেকৈ কৰি একদম ৰাউণ্ড ঘূৰিলোঁ তো এতিয়া সেই তাতে যাই আছোঁ ভাল লাগিল গাইজ বৰ্তমান মই হৰিসভা মন্দিৰৰ ওচৰত আছোঁ তো হৰিসভা মন্দিৰ একদম নতুনকৈ বনাই আছে চাওক আপোনালোকে এইটো মানে এইফালেদি আহিলোঁ নদীৰ পৰা এইফালেদি আৰু এইফালে হৰিসভা মন্দিৰটো চাইছে আপোনালোকে আৰু ডিজাইনটো দিব গাইছে এইটো ডিজাইনটো চাইছে আপোনালোকে আৰু এইটোৱে বনাই আছে মানে ভাংছে মানে গাইজ নতুনকৈ বনাই আছে এইটো 100 বছৰ পাৰ হৈছে গাইজ তো গাইজ আকৌ মই যেটো গোৱালপাৰাৰ পৃথ্বীৰাম চৰকাৰী ৰাস্তাটো দি সোমাইছিলোঁ এই ৰাস্তাটো দি ওলাই আহিলোঁ পিয়াৰগড় হাইস্কুল বুলিয়ে জানে তো গাইজ মই মাত্ৰ ঘৰত আহি পালোঁ আৰু আপোনালোকে চালে মই ক'ত গৈছিলোঁ আপোনালোকক দেখালোঁ তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এটা ছাবস্ক্ৰাইব কৰি দি যাব গাইজ দেখাব আপোনাৰ নতুন ভিডিঅ'ত ভালে থাকিব বাই গাইজ